तो हेलो फ्रेंड्स, स्वागत है टेक्नोलॉजी डीजे तो मैं आज আপোনালোকক কিছুমান ইন্টারেস্টিং ফ্যাক্টস তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। আপুনি জানে বাৰু পৃথিৱীখন যে কিমান দিনৰ পুৰণি, কিমান বছৰ পুৰণি? আপুনি নিশ্চয় নাজানে চাগে পৃথিৱীখন যে কিমান দিনৰ মানে কিমান বছৰ পুৰণি। মই আপোনালোকক জনাই দিছোঁ পৃথিৱীখন আছে 4.56 মিলিয়ন নহয় বিলিয়ন পুৰণি। পৃথিৱীখন 4.56 বিলিয়ন পুৰণি। এইটো এটা ধৰণৰ ফেক্ট হয়। ইমান দিনৰ পুৰণি পৃথিৱীখন আজিলৈকে চলি আছে। আপুনি জানে বাৰু ৰবৰৰ আৱিষ্কাৰৰ প্ৰথমতে পেঞ্চিল আৱিষ্কাৰ হৈছিল। পেঞ্চিল মানে ৰবৰ আৱিষ্কাৰ প্ৰথমতে যেতিয়া পেঞ্চিল আৱিষ্কাৰ হৈছিল, পেঞ্চিলে যেতিয়া লিখা হৈছিল, তেতিয়া পেঞ্চিলে লিখাবোৰ যেতিয়া মোহাৰিবৰ কাৰণে ব্লেড ব্যৱহাৰ কৰিছিল। ব্লেড কাগজত যেতিয়া লিখা হৈছিলে তেতিয়া সেইবোৰ পেঞ্চিলে যেতিয়া লিখা হৈছিলে তেতিয়া সেইবোৰ মোহাৰিবৰ কাৰণে ব্লেড ব্যৱহাৰ কৰিছিল। মানে এইটো এটা গজব ফেক্ট হয়, গজব। আপুনি জানে বাৰু থাৰ্মোমিটাৰ, এইটো দেখিবলৈ বিচাৰোঁ থাৰ্মোমিটাৰ আৱিষ্কাৰ কোনে কৰিছিলে আৰু কেতিয়া কৰিছিলে? থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিলে মহান বৈজ্ঞানিক গেলিলিওৱে আৱিষ্কাৰ কৰিছিলে 1607 চনত। থাৰ্মোমিটাৰ গেলিলিওৱে আৱিষ্কাৰ কৰিছিলে। আপুনি জানে বাৰু এইটো বিষয়ে আপুনি নাজানে চাগে, জানিব পাৰে নাজানিব পাৰে, তথাপি মই কৈ দিছোঁ চাওক। এজন বৈজ্ঞানিকবিলাকে এদিনত কমচে কম 41টা নতুন জীৱ বিচাৰি পায়। মানে তাহাঁতে 41টা নতুন জীৱৰ আৱিষ্কাৰ কৰাৰ নিচিনা কৰে, আৱিষ্কাৰ কৰে। পৃথিৱীত প্ৰায় 8.7 মিলিয়ন জীৱিত প্ৰাণী আছে। তাৰে ভিতৰত 2.2 মিলিয়ন অকল সাগৰতে পোৱা যায়। 2.2 মিলিয়ন অকল সাগৰত পোৱা যায়, বাকীহে মানে স্থলভাগত পোৱা যায়। 2.2 মিলিয়ন সাগৰতে আছে। তেন্তে আজিলৈ ইমানে আছিল। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰি থওক আৰু সকলোৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। আৰু মই এটি নতুন কেমেৰা লৈছোঁ, এইটো মানে কোৱালিটি কেনেকুৱা, অডিঅ' কোৱালিটি কেনেকুৱা, ভিডিঅ' কোৱালিটি কেনেকুৱা মোক কমেণ্ট কৰি জনাব। তেন্তে লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই।